অঁ বিজয় কোৱা কিয় নাহা নেকি আৰে তুমি নাহিলে বহুত প্ৰব্লেম হ'ব ৰে যোৱাকালি বহুত কাষ্টমাৰ OTP প্ৰব্লেম হৈছে নহয় আজি গোটেই অফিচত লাইন লাগি যাব দিয়া হ'ব দিয়া আৰু মই মেনেজ কৰি ল'ম কি আছিলে OTP প্ৰব্লেম আছিলে আচ্ছা আচ্ছা বিজয় এই কাষ্টমাৰ আহিছে দিয়া মই তোমাক কল বেক কৰি আছোঁ হা দিয়া 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 OTP অহা নাছিলে ন নো কেতিয়া অহা নাই টুমৰো অহা নাই টুমৰো অহা নাই ইয়া কি টুমৰো অহা নাই বেছিক ইংলিছো নাজানে যোৱাকালি অহা নাই তে টুমৰো বুলি কয় নেকি য়েষ্টাৰডে বুলি কওক ইয়া হোৱাট এভাৰ আপোনাৰ নাম ডেভিড ডেভিড কি লিখে বুঢ়াগোহাঁই ফোন নম্বৰটো দিয়ক It's in your system already. Can you please check it? Listen sir, if you don't give your phone number, you will not get OTP number. Simple কথা 9821212121. ঠিক আছে গৈছে আপোনাৰ তাত OTPটো চাওকচোন Yeah, I see. Thank you. Appreciate it. অসমীয়া ক'বও টান পায় এক্সকিউজ মি হয় কওকচোন মই মানে কালি এমাজনৰ পৰা অনলাইন অৰ্ডাৰ দি আছিলোঁ আচ্ছা আপুনি ফোন নম্বৰটো কওকচোন 62222222 চৰি দেই আপুনি গুণগুণা আছিলতো আচ্ছা তাৰে পিছত মানে কি মই অৰ্ডাৰ কৰি থাকোঁতে মানে কি একচুৱেলি OTPটো আহিছিলে কিন্তু মানে মই ভুলতে ডিলিট কৰি দিলোঁ মানে আচ্ছা ছাৰ কিন্তু OTP মেছেজ যদি আহিছে আৰু ডিলিট কৰি দিছে তেতিয়াহ'লে 100 rupees এটা ফাইন দিব লাগিব কিহৰ ফাইন দিব লাগিব কি কথা কয় 100 টকা যে খুজিছে আপুনি জানে মই কোন হয় কথা ক'ব আহিছে এক পইচাও নিদিওঁ চিনি নাপায় আপোনালোকে ক'ত থাকে জানে আপোনালোকে থাকে ঘৰত মই ক'ত থাকোঁ জানে বাংলো আছে মোৰ পাৰ্চনেল বাংলো বাছ বহুত হৈ গ'ল আপোনাৰ তাত OTPটো পঠাই দিছোঁ চাওক আচ্ছা পঠাই দিছে ন ঠিক আছে আহিছে থেংক ইউ দেই থেংক ইউ দেখাই আছোঁ গম পাবি হাৰাম জেতা পইচা নিদিয়াকৈ ভাইটি মোৰ মানে এটা OTP অহা নাছিলে কোনে চাই দিব মই চাই দিম ছাৰ অসুবিধাটো কি হৈছে আচ্ছা কথাটো কি হ'ল মানে মোৰ এজনী বান্ধৱী এজনী আছে আচ্ছা তো তাইক মানে পইচা পঠাব পৰা নাই কিবা পইচা লগা হৈছে তো মই পইচা ট্ৰান্সফাৰ কৰি থাকোঁতে OTPটো অহা নাই এবাৰ চাই দিয়াহে আচ্ছা আপোনাৰ ফোন নম্বৰটো কওকচোন এই ফোন নম্বৰ মানে মোৰ ল'ৰা এটা নম্বৰটো ছেভ কৰি দিছে ফাদাৰ বুলি আছে চোৱাচোন আচ্ছা ঠিক আছে ফোন আহিছে আপোনাৰ মই ফোনটো ধৰিলোঁ মোৰ বান্ধৱীজনীয়ে ফোন কৰি কৈ দিয়াচোন যে তুমি OTP অফিচৰ পৰা কৈ আছা আচ্ছা হেল্ল' কি কৰি আছা মানে বাইদেউ মানে এইটো OTP অফিচতে লাগিছে মই মানে OTP ছাৰৰ OTP অহা নাছিলেতো কিবা পইচা ট্ৰান্সফাৰ কৰি আছে ন আপোনাক মই চাই দি আছোঁ ৰ'বক চাই দি ৰ'বক চাই দি আছোঁ ভাইটি এইটো ফোন নম্বৰটো এইটো পিছে আপোনাৰ স্কুল ফ্ৰেণ্ড হয় নহয় এই মোৰ ফেচবুক ফ্ৰেণ্ড হয় তোমাক আৰু এতিয়া কি লুকাওঁ মানে কি মোৰ মিছেছ এক্সপায়াৰ হৈ গ'ল বুজিছানে আৰু ইফালে ল'ৰাৰ লগত থাকোঁ মই কিন্তু এতিয়া মই ছিংগুল টাইপ আৰু মানে এনেকৈ ফেচবুকতে চিনাকি হ'লোঁ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিল মোক তাৰপিছত কথা চথা পাতিলোঁ হাই হেল্ল' তাৰপিছত ভালকৈ কথা পাতিলোঁ তো কথা পাতি ভালো লাগিল তাৰপিছত 2 দিনমান আগতে মোক অলপ পইচা খুজিলে যে অলপ বিপদ হৈছে বোলে কিবা বিপদ হৈছে কিবা হস্পিটেলৰ মোকতো খুজিছে তো মই পইচা দিব লাগিব মানে আৰু কিমান 50,000 আংকাল মানুহৰ যে OTP নাহে এটা প্ৰব্লেম হয় কিন্তু আপোনাৰ যে OTP অহা নাই আপুনি বাচি গ'ল কিয় আৰে আংকাল স্কেম হয় এই চব স্কেম কি স্কেম চাওক আংকাল মই আপোনাক বুজাই দিছোঁ ফেচবুকত এনেকৈ বহুত ফেক প্ৰফাইল থাকে বুজিছে কোনোবা এটা বেলেগ ছোৱালীৰ ফটো এনেকৈ ডাউনলোড কৰিব তাৰে পিছত এটা ফেক প্ৰফাইল বনাব তাৰে পিছত বয়সস্থ মানুহবিলাকক এনেকৈ ধৰি কিনে কথা চথা পাতিব মানে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব তাৰপিছত কথা চথা পাতিব অলপ নন ভেজ কথাও পাতে বুজিছে তাৰে পিছত যেতিয়া এনেকৈ অলপ কথা পাতি থাকিব তেতিয়া অলপ পইচা ডিমাণ্ড কৰে যে অলপ এনেকুৱা মোক পইচা লগা হৈছে এটা অলপ ব্লেকমেইলিং টাইপ পইচা খুজিব বুজিছে আৰু কিবা লিংক চিং দিয়ে আপোনাক কিবা লিংক চিং দিছে নেকি আপোনাক লিংকটোতো দিছে মানে তুমি মোক কিমান ভাল পোৱা যে ফ্ৰেণ্ড সেইবোৰ কিবা লিংক দিছিলে মইতো তাতে ক্লিক কৰি দিছোঁ আপোনাৰ ফেচবুক প্ৰফাইল হেক হৈ গৈছে বুজিছে আপুনি খালি পইচা দিম বুলি ক'লেতো সেইটো কাৰণে একো প্ৰব্লেম কৰা নাই নহ'লে আপোনাক ব্লেকমেইলে কৰিলে হয় ইছ ৰাম এতিয়া কি কৰোঁ আপুনি এটা কাম কৰিব ঘৰ গৈ কিনে ফেচবুকৰ পাছৱৰ্ডটো বদলাই দিব বুজিছে নাইবা ফেচবুকে ডিলিট কৰিব কি কৰিব ফেচবুকটো ৰাখি বুজিছে ধন্যবাদ দে ভাইটি বচালা তুমি মোক মাই প্লেজাৰ ছাৰ পিছে তোমাৰ ঘৰ গুৱাহাটীতে হয় কেতিয়াৰ পৰা অহা নাছিলে আপোনাৰ OTPটো এই পৰহিৰ পৰা আচ্ছা পৰহিৰ পৰা আপুনি দিয়া মোবাইল নম্বৰটো ঠিকে আছে ন একদম ৰ'বক চাই দি আছোঁ পিছে গুৱাহাটী কোন জেগাত থাকা কাছাৰী ফালে
অ' কাছাৰী ফালে তুমি শৈলেন বৰুৱাক চিনি পোৱা নাই চিন নাপাওঁ অঁ আমি দুয়ে একেলগে পঢ়া অঁ আৰু তোমাৰ ঘৰত কোন কোন আছে মা আৰু দেউতা আছে আচ্ছা আৰু ভাই ভনী কোনো নাই অঁ ভণ্টি আছে অঁ সেইটো ক'ব পাহৰি গ'লা পিছত কিমান বছৰ ইয়াতে এক্সপিৰিয়েঞ্চ হ'ল তোমাৰ 2 বছৰ অ' 2 বছৰ টাইম আছে তোমাৰ মেনেজাৰ হ'বলৈ পিছত ফিউচাৰ প্লেনিংটো হৈ গৈছে আপুনি চাওকচোন OTPটো আহিছেনে নাই পাইছে ন অঁ আহিছে দিয়া আহিছে ন ওলাই যাওক মানে যাব পাৰে ইউ কেন গ' নাও ধন্যবাদ দেই ভাইটি যা আহিছোঁ ব্ৰাদাৰ মোৰ OTPটো অহা নাই চাই দিয়াচোন ছাৰ ন' স্মকিং চিগাৰেট এলাও নাই এক মিনিট এইটো লওক হা কি হয় এখন ডিছক্লেমাৰ স্মকিং ইজ ইঞ্জুৰিয়াছ টু হেল্থ গেট আউট ননচেন্স হা ভিডিঅ' পাইছা নেকি যে ডিছক্লেমাৰ লগাই কিনে যি টি কৰিবি ননচেন্স লাঞ্চ টাইম হা খালি দেখোন হে হে এইটো খালি কি হ'ল চব খালি দেখোন আৰে কিয় অ' মিছেছৰ লগত কাজিয়া কৰিছে যে হ'ব বাহিৰত খাই ল'ম কি হ'ল